Hey guys, welcome back to Liz Blog channel. আপোনালোকে পুনৰ এটি নতুন ৰেচিপিৰ সৈতে মোক দেখিবলৈ পাব। আজি পিছে অন্য ধৰণৰ এটা ৰেচিপি ঘৰত বনাই দেখুৱাম। এই ৰেচিপিটো কিনো বাৰু আজি প্ৰেছাৰ কুকাৰত মই বিৰিয়ানী কেনেকৈ বনাই সহজ সৰল পদ্ধতিৰে একেবাৰে সিম্পল কৈ দেখুৱাবলৈ আপোনালোকক যত্ন কৰিম। তেতিয়ালে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে দেখিবলৈ পাব এইখিনি হৈছে চিকেন। প্ৰায় আধা কিলোতকৈ অকণমান বেছি আছে, যিখিনি মই ৰেডি কৰি লৈছোঁ ধুই পেলাই ঠিক কৰি লৈছোঁ। প্ৰায় এইখিনিত আছে দুটা আলু, ইয়াতে আছে গৰম মছলা, ইয়াতে আছে লং, ইয়াতে আছে দুটা ইলাইচি, ইয়াতে পিঁয়াজ যিখিনি লাগে সেইখিনি মই লৈ লৈছোঁ। ইয়াত আছে নৰসিংহৰ পাত আৰু ইফালে লৈ লৈছোঁ মই প্ৰায় এইখিনি হৈছে মছলা যিখিনি মই ৰেডি কৰি লোৱা বুলি কৈছিলোঁ, আৰু এইখিনি হৈছে বাসমতি চাউল। গতিকে ধুই পেলাই সকলোখিনি ৰেডি কৰি লোৱা হৈ গৈছে। এতিয়া বনালে হৈছে, তাতে দেখুৱাই আছোঁ বাৰু। এতিয়া মই প্ৰেছাৰ কুকাৰটো বহাই পেলাই ইয়াতে তেল অকণমান দি লৈছোঁ। এতিয়া মই তেলখিনি ইয়াতে গৰম হোৱাৰ পিছত ইয়াত অকণমান পিঁয়াজ প্ৰায় মই ভাজি পেলাই কুৰকুৰি টাইপ কৰি ল'ম। গতিকে দেখুৱাই আছোঁ, চাই থাকিব। পিঁয়াজখিনি প্ৰায় মই তেলত এৰি দিছোঁ এনেকুৱাকৈ। এতিয়া প্ৰায় মই যিখিনি পিঁয়াজ এৰি দিছিলোঁ সেইখিনি ৰঙচুৱা হ'বলৈকে থৈছোঁ। এইখিনি প্ৰায় হৈ গৈছে, এইখিনি মই প্ৰায় এতিয়া নমাই ল'ম। প্ৰায় হৈ গৈছে, এইখিনি নমাই ল'ম। যিখিনি মই নামাই ল'ম বুলি কৈছিলোঁ এনেকুৱা ধৰণৰ দেখিবলৈ পাইছে। এইখিনি মই বিৰিয়ানীখিনি যিখিনি মই বনাই ল'ম, শেষত মই এইখিনি দি দিম। গতিকে কেনেকৈ দিম দেখিবলৈ পাব, চাই থাকিব। এতিয়া মই তেলখিনি গৰম হ'বলৈকে দিছিলোঁ। এতিয়া যিখিনি মই বনাম ইয়াতে মই তেজপাতখিনি এৰি দিছোঁ। ইয়াতে বাকী যিখিনি কাটি লৈছিলোঁ মই সেইখিনি পিঁয়াজ ইয়াতে দি দিম, আৰু ইয়াত গৰম মছলাখিনি দি দিছোঁ প্ৰায়। এইখিনি দি অকণমান লৰাই দিছোঁ। এতিয়া মই ইয়াতে পেষ্টখন দি দিছোঁ। এতিয়া এইখিনি লৰাই অকণমান ভজা হোৱালৈকে এনেকৈ এৰি দিম। এতিয়া প্ৰায় পেষ্টখিনি অকণমান ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে মাংসখিনি দি দিম। ইয়াত আলু দুটা কিন্তু অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে, কাৰণ বিৰিয়ানী বনালে এনেকুৱাকৈ আলু নিদিলেও হয়। গতিকে মই দি দিছোঁ, আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি দি দিব পাৰে বা নিদিবও পাৰে। এইখিনি মই দি পেলাই এনেকুৱা ধৰণে অকণমান লৰাই দিছোঁ। প্ৰায় লৰাই এইখিনি অকণমান ভাজি ল'ম। মাংসখিনি অকণমান মই লৰাই ভাজি ল'লোঁ। এতিয়া ইয়াতে মই নিমখ আৰু হালধিখিনি প্ৰায় দি দিছোঁ। আপোনালোকে ইয়াতে পৰিমাণ অনুসৰি দি দিব প্ৰায়। মই ইয়াতে এটা অনুমান অনুসাৰে দিছোঁ, আৰু আপোনালোকে তেনেকুৱাকৈ দি দিব পাৰে। এইখিনি মই এনেকুৱাকৈ লৰাই অকণমান ভাজি পেলাই মিক্স কৰি দিম। দি পেলাই এইখিনি ভজা হোৱালৈকে অকণমান এনেকুৱাকৈ মই এৰি দিম। তাৰ আগতে এনেকুৱাকৈ মিক্স কৰি ল'ব, যাতে হালধি আৰু নিমখখিনি ভালদৰে মিহলি হৈ যায়। আপোনালোকে এইটো এনেকুৱাকৈ মই প্ৰেছাৰ কুকাৰত বনাই আছোঁ, অকণমান দিগদাৰী হয় এনেকুৱাকৈ বনালে। তথাপিতো এনেকুৱাকৈ বনাই দেখুৱাইছোঁ আজি বাৰু। এতিয়া এইখিনি অকণমান এৰি দিছোঁ এনেকুৱাকৈ ভজা যাবলৈকে। প্ৰায় অকণমান ভাজি লোৱাৰ পিছত এনেকুৱাকৈ ইয়াতে অকণমান জিৰা গুড়া মই দি দিছোঁ। অকণমান গৰম মছলা দি দিম, গুড়িটো। অকণমান মিট মছলা দিছোঁ ইয়াতে। আপোনালোকে এইটো নিজৰ টেষ্ট অনুসৰি দিব পাৰে, সোৱাদ অনুসাৰে। মই ভাল পাওঁ সেইটো কাৰণে ইয়াতে দি দিছোঁ এইটো। এতিয়া এইখিনি লৰাই পেলাই মই ভাজি ল'ম। এতিয়া মই এইখিনি লৰাই পেলাই মিক্স কৰি দিম।
এনেকুৱাকৈ মিক্স কৰি ল'ব। মিক্স কৰি পেলাই এইখিনি ভজা যোৱালৈকে আৰু অকণমান সময়ৰ কাৰণে এনেকুৱাকৈ ভজা যাবলৈকে এৰি দিব। এইখিনি এনেকুৱাকৈ মিক্স কৰি মই থৈ দিলোঁ প্ৰায়। এতিয়া অকণমান সময় এনেকৈ থাক। প্ৰায় ভজা হৈ গৈছে অকণমান। এতিয়া ইয়াতে মই মছলাখিনি পিচি লোৱা মছলাখিনি ইয়াতে দি দিম। এনেকুৱা ধৰণে মছলাখিনি দি দিলোঁ। এতিয়া এইখিনি লৰাই এনেকুৱাকৈ মই ভাজি ল'ম, যাতে ভালদৰে মিহলি হৈ পেলাই ভজা যায়। সম্পূৰ্ণ ভজা গ'লেই ইয়াত সোৱাদটো আহিব, গতিকে এইখিনি ভালদৰে ভাজি ল'ম মই। এতিয়া এইখিনি ভজা হৈ গৈছে প্ৰায়, মানে মছলাটো মিহলি হৈ গৈছে। এতিয়া এইখিনি অকণমান আৰু এৰি দিছোঁ, যাতে মছলাখিনি ভালদৰে মিহলি হৈ যায়। এইখিনি প্ৰায় ভজা হৈ গৈছে মোৰ। ইয়াতে এতিয়া মই নৰসিংহৰ পাত দিম অকণমান। এইখিনি দি দিলোঁ প্ৰায়। এতিয়া এইখিনি মই মিক্স কৰি অকণমান ভাজি পেলাই ইয়াতে পানীখিনি দি দিম। তাৰপিছত পানী দিয়াৰ পিছত মই ইয়াতে চাউলখিনি দি দিম। প্ৰায় মোৰ ভজা হৈ গ'ল। এতিয়া মই ইয়াতে পানীখিনি দি দিম। আৰু মাংসটো ভাজিলে আপোনালোকে অকণমান কম পৰিমাণে ভাজিব, কাৰণ এইটো বিৰিয়ানীৰ কাৰণে যিহেতুকে আমি বনাই আছোঁ। এতিয়া পানীখিনি প্ৰায় ইয়াতে মই দি দিছোঁ। পানীখিনিও আপোনালোকে এটা পৰিমাণ অনুসৰি দিব, মানে চাউলটো যাতে ভালদৰে ইয়াত সিজিবলৈ ধৰে। পানীখিনি প্ৰায় মই এটা অনুমান অনুসৰিয়ে দিছোঁ। এতিয়া মই ইয়াতে চাউলখিনি দি দিছোঁ প্ৰায়। এইখিনি মিক্স কৰি পেলাই ভালদৰে মিক্স হৈ যোৱাৰ পিছত এইখিনি ঢাকনিখন বন্ধ কৰি দিব, চিটি মাৰিবলৈকে। ইয়াতে এতিয়া মই আৰু অকণমান পানী এড কৰি দিছোঁ, কাৰণ ভাতটো মানে যিখিনি মানে পৰিমাণত আপুনি চাউলটো দিব, সেই পৰিমাণ অনুসৰি ইয়াতে পানীটো দিব লাগিব। গতিকে কম বেছি পৰিমাণে আপোনাক কিখিনি পৰিমাণৰ লাগিব সেইটো চাই পেলাই দিব। এতিয়া মই প্ৰায় এইখিনি কুকাৰটো বন্ধ কৰি দিম প্ৰায়। এতিয়া এইখিনি মই বন্ধ কৰি দিলোঁ। চিটি মাৰিবলৈকে এৰি দিছোঁ। পিছে মই চিটি মাৰিবলৈকে থৈ দিছিলোঁ নে দুটা, আপোনালোকে মই ক'বলৈ পাহৰিছোঁ, দুটা চিটি মাৰিব, তাতকৈ বেছি নামাৰিব। আৰু মোৰ পিছে কুকাৰটোৰ অকণমান চিটিৰ প্ৰব্লেম হয়, সেইটো কাৰণে মই এনেকুৱাকৈ ৰাখিছিলোঁ। কিন্তু গেছটো আপোনালোকে বাহিৰ হ'বলৈকে নিদিব, কাৰণ তেতিয়া বেয়া হৈ যাব। ঠাণ্ডা হোৱালৈকে এৰি দিব। এতিয়া প্ৰায় হৈ গৈছে। ঠাণ্ডা হোৱাৰ পিছত মই ঢাকনিখন খুলি দিছোঁ প্ৰায়। দেখিবলৈ পাইছে নহয় কেনেকুৱা হৈছে। ইয়াতে মই এটা বস্তু দি দিম, আপোনালোকক কৈছিলোঁ নহয় পিঁয়াজখন মই ভাজি ৰখা ইয়াতে কেনেকুৱা ধৰণে দিম। ইয়াত এনেকৈ ছটিয়াই দিলে হৈছে। ইয়াত এতে কণী দেখিবলৈ পাইছে, এইটো মই লৰাৰ কাৰণে দিছোঁ হয়। ইয়াতে যিহেতুকে মাংস বিৰিয়ানী বনাইছোঁ, এইটো খালি এনাই আৰু দিছোঁ অপশ্যনেলৰ কাৰণে। এতিয়া এইখিনি মই নমাই ল'ম, দেখুৱাই আছোঁ বাৰু কেনেকুৱাকৈ। ধৰণে সজাই লৈছোঁ, গতিকে দেখিবলৈ কেনেকুৱা পালে? নিশ্চয় খাবলৈও ভাল পাব। দেখাতো খুব ধুনীয়া হৈছে, চিম্পুলকৈ বনাইছোঁ যিহেতুকে। এনেকুৱাকৈ আপোনালোকেও ঘৰত ট্ৰাই কৰিব পাৰে। এতিয়া প্ৰায় মই আপোনালোকক ৰেচিপিটো কেনেকুৱা ধৰণে বনাইছোঁ সকলোখিনি চিম্পুল টাইপতে মই দেখুৱাইছোঁ। গতিকে যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈকে ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।